হাই নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু আপোনাৰ সকলোকে বহুত বহুত ধন্যবাদ। মোৰ আগৰ ভিডিঅ'টো খুবেই মানুহে চাইছে, তো আশা কৰিছোঁ আপোনালোকে চাব। যদি ভিডিঅ'টো বৰ্তমানে চোৱা নাই, লিংক ডেছক্ৰিপশ্যনত দি দিম, তাত গৈ আপোনালোকে চাব পাৰিব। আৰু আজি যিহেতু শিৱৰাত্ৰি পূজা, গতিকে আজি আমি যাম শিৱ মন্দিৰলৈ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকেও মোৰ লগত বলক শিৱ মন্দিৰলৈ। ভাঙ্গৰ নিচা লাগি নাচে শিৱ জটাধাৰী, টুকু 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 ডম্বৰু বাই। নন্দী নাচে ঘূৰি ঘূৰি, ঢিংগি নাচে বাগৰ মাৰি, দেখি হাঁহে পাৰ্বতীয়াই। দেখি হাঁহে লাগি নাচে শিৱ জটাধাৰী, টুকু 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 ডম্বৰু বাই। নন্দী নাচে ঘূৰি ঘূৰি, তো বহুত চিৰি উঠিলোঁ আৰু এতিয়া আৰু অলপমান আছে, তাৰপিছত আমি পাম। চিধা কৰি দিয়। এইখন যে যোনখন নদীখন দেখা পাইছে, তো সেইখন ব্ৰহ্মপুত্ৰ হয়। আৰু ইয়াৰ পৰা অলপমান ভালকৈ দেখা পায় কাৰণে মই ইয়াতে আহিছোঁ, সেইখিনি চাব পাৰে। তো ইয়াত আৰু দুটা মন্দিৰ আছে, এটা আছে শনি মন্দিৰ আৰু এটা হনুমান মন্দিৰ আছে। আৰু বলক এতিয়া আমি শনি মন্দিৰলৈ যাম, বলক। তো এতিয়া আমি কৰিছোঁ শনি মন্দিৰ। এটা শনি মন্দিৰ আৰু এই ওপৰত আছে হনুমান মন্দিৰ। বলক। তো এতিয়া যাম আমি হনুমান মন্দিৰ। শনি মন্দিৰটো হ'ল, আৰু ইয়াতে আপোনালোকে দেখা পাব চাগে ওপৰত বহুত ডাঙৰ হনুমানৰ এটা মূৰ্তি আছে। তো আপোনালোকলৈ ইমান কষ্ট কৰি ওপৰলৈ উঠি উঠি ভিডিঅ' বনাই আছোঁ, প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। আৰু কাষত থকা যোনটো ন'টিফিকেশ্যন বেল আইকনটো আছে, দবাবলৈ একদমেই নপাহৰিব। আৰু এয়া আমি পালোঁ হনুমান মন্দিৰ, আপোনাক দেখাই দি আছোঁ। আৰু ওপৰতো আছে, বোলো ওপৰলৈ যাওঁ এতিয়া। আৰু ওপৰৰ পৰা আপোনালোকক ভিউখিনি দেখাই দিম। হনুমান মন্দিৰ আপোনালোকক গোটেইখিনি এইখিনি যিখিনি ভিউ আছে মই আপোনালোকক দেখাই দিম।
ভিডিঅ'টি চোৱাৰ বাবে আপোনালোকক সকলোকে ধন্যবাদ। লগতে আপোনালোকক শিৱৰাত্ৰি পূজাৰ শুভেচ্ছা জনালোঁ আৰু এনেকৈয়ে আপোনালোকে মোৰ সৈতে জড়িত হৈ থাকক আৰু ভিডিঅ'বোৰ চাই থাকক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক যাতে আগলৈ ময়ো এনেধৰণে ভিডিঅ'বোৰ বনাই থাকিব পাৰোঁ। চ' এইখিনিয়ে ধন্যবাদ। দেখি হাঁহে